সম্পৰ্ক এটা জীয়াই ৰখাৰ ইচ্ছা যদি দুয়োফালৰ পৰা সমানে থাকে তেন্তে পৃথিৱীৰ কোনো সম্পৰ্কই ভাঙি নাযায়। শৰীৰৰ সৌন্দৰ্যলৈ কেতিয়াও গৌৰৱ নকৰিবা, কাৰণ শৰীৰটো তোমাৰ সৃষ্টি নহয়। বংশক লৈ কেতিয়াও গৌৰৱ নকৰিবা, কাৰণ বংশ নিৰ্বাচন কৰি তুমি জন্মগ্ৰহণ কৰা নাই। গৌৰৱ কৰা তোমাৰ উন্নতি আৰু চৰিত্ৰ লৈ, যিটো তুমি নিজে গঢ়িছা। কোনো পুৰুষে যদি কোনো নাৰীক সন্মান দিয়ে তেন্তে বুজিবা সেই পুৰুষ কোনো সন্মানীয় নাৰীৰ পুত্ৰ। কিয় জানেনে? এজনী সভ্য মাকে তেওঁৰ পুত্ৰক সভ্যতা শিক্ষা দিয়ে। সপোনবোৰ নিজক লৈ দেখা উচিত, আনক লৈ নহয়, কিয়নো এই পৃথিৱীৰ সম্পৰ্ক কোনো ভৰসা নাই। অপ্ৰিয় হ'লেও সত্য, টকা অবিহনে পুৰুষৰ জীৱন আৰু ৰূপ অবিহনে নাৰীৰ জীৱন কষ্টকৰ। দেউতাকৰ টকাৰে দামী গাড়ী লৈ ঘূৰি ফুৰা ল'ৰাবোৰতকৈ সৰু সৰু কাম কৰি ঘৰখন চলাই চাইকেল চলোৱা ল'ৰাবোৰক বেছি সন্মান কৰোঁ। কিছুমান মানুহে মোক বহুত ভাল পায়, কেৱল মাত্ৰ প্ৰয়োজনৰ সময়ত। এনেকুৱা এগৰাকীক মোৰ জীৱন সংগী হিচাপে বিচাৰোঁ, যিগৰাকীয়ে মোক পোৱাৰ পিছত দ্বিতীয়জনৰ কথা নাভাবে। আৰু চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। আপোনালোকৰ এটা লাইকে আমাক বহুত উৎসাহ যোগাই দিয়ে।